নমস্কাৰ, মই ৰাজীৱ কুমাৰ দত্তই আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি যেতিয়া নিজকে আনৰ লগত তুলনা কৰোঁ, দুখী নহওঁনে? যেতিয়া আমি এজন সুন্দৰ ব্যক্তিক দেখোঁ, নিজকে আমি হীনমান্যতাত নুভোগোনে? যিটো ইংলিছত ইনফেৰিয়ৰিটি কমপ্লেক্স বুলি কয়। আমি প্ৰত্যেকেই যেতিয়া আমাতকৈ উন্নত কাৰোবাক দেখোঁ, তেতিয়া আমি দুখী হৈ পৰোঁ। মোৰ এইখিনিতে এটা কাহিনী মনত পৰিছে। হয়তো আপোনালোকে কাহিনীটো জানে, তথাপিতো মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিব বিচাৰিছোঁ। এবাৰ এটা কাউৰীয়ে নিজৰ ৰংটোক লৈ দুখী হৈ এজন সন্যাসীৰ ওচৰলৈ গ'ল। সন্যাসীজনক ক'লে যে প্ৰভু, মই কাউৰী সলনি ৰাজহাঁহ হ'ব বিচাৰোঁ। তেতিয়া সন্যাসীজনে সুধিলে, তুমি কিয় ৰাজহাঁহ হ'ব বিচাৰা? ক'লে, ৰাজহাঁহ ইমান ধুনীয়া, বগা, নাদত সাঁতুৰি নাদুৰি গুৰু গম্ভীৰভাৱে থাকে। মোৰ ৰংটো ক'লা, মোক মানুহে দেখিলেই খেদে, সেইকাৰণে মোক ৰাজহাঁহ বনাই দিয়ক। সন্যাসীয়ে ক'লে, হ'ব, মই তোমাক ৰাজহাঁহ বনাই দিম, কিন্তু তাৰ আগতে ব'লাচোন ৰাজহাঁহক সোধোঁ সি সুখী হয় নহয়। তেতিয়া দুইজন গৈ ৰাজহাঁহৰ ওচৰ পালেগৈ। ৰাজহাঁহক সুধিলে যে তুমি তোমাৰ ৰংটোক লৈ সন্তুষ্টনে? তেতিয়া ৰাজহাঁহে ক'লে, মই সন্তুষ্ট নহয়। তেতিয়া সন্যাসীজনে সুধিলে, তুমি কিয় সন্তুষ্ট নহয়? তেতিয়া ৰাজহাঁহে ক'লে, প্ৰভু চাওকচোন, মই বগা হ'ব পাৰোঁ, কিন্তু এই বগা ৰংটো মৃত্যুৰ প্ৰতীক। যেতিয়া মানুহ এজন মৃত্যু হয়, তেতিয়া বগা কাপোৰেই নাথাকে জানো? মই সুখী নহয় প্ৰভু। তেতিয়া সন্যাসীজনে ৰাজহাঁহক সুধিলে, তুমি কি হ'ব বিচাৰা? ক'লে, মই মৌৰা চৰাই নিচিনা হ'ব পাৰোঁ, মৌৰা চৰাই নিচিনা হ'ব বিচাৰোঁ, পিকক, মৌৰা চৰাই নিচিনা হ'ব বিচাৰোঁ। তেতিয়া সন্যাসীয়ে ক'লে যে মই তোমাক মৌৰা চৰাই নিচিনাই বনাই দিম, কিন্তু তাৰ আগতে আমি তিনিওটা গৈ পেলাই মৌৰাক সোধোগৈচোন সি সন্তুষ্ট হয় নহয়। তিনিওজন গৈ এটা মৌৰা চৰাই ওচৰ পালেগৈ আৰু মৌৰাক সুধিলে যে তুমি পৃথিৱীৰ আটাইতকৈ ধুনীয়া চৰাই, তুমি তোমাৰ নিজৰ জীৱনক লৈ সন্তুষ্টনে? তুমি তোমাৰ ৰংটোক লৈ সন্তুষ্টনে? তেতিয়া মৌৰাই ক'লে, নহয় প্ৰভু, মই কদাপি সন্তুষ্ট নহয়। তেতিয়া সন্যাসীয়ে ক'লে, তুমি কিয় সন্তুষ্ট নহয়? তোমাক চাবলৈ মানুহে ঘণ্টাৰ পিছত ঘণ্টা অতিবাহিত কৰে আৰু তুমিয়েই পৃথিৱীৰ সকলোতকৈ ধুনীয়া চৰাই, তথাপিতো তুমি সন্তুষ্ট নহয় কিয়? তেতিয়া মৌৰাই ক'লে, মোৰ এই ৰংটোৱেই মোৰ কাল, মোক মানুহে দেখিলেই বধ কৰে, মাৰি পেলায়, মোৰ পাখি কাটি লৈ যায়, গতিকে মই কেনেকৈ সন্তুষ্ট হ'ম কওকচোন? তেতিয়া সন্যাসীয়ে কাউৰীক, মৌৰা চৰাইটো আৰু কাউৰী আৰু ৰাজহাঁহক ক'লে যে আমি আমাৰ নিজৰ চেহেৰাটোক লৈ যি অসন্তুষ্ট ব্যক্ত কৰোঁ, সেই অসন্তুষ্টটো আমি কেতিয়াবা আমাৰ নিজক সোধোনে? মৌৰা চৰাইটোৱে সন্যাসীক ক'লে যে মই কাউৰী নিচিনা হ'ব বিচাৰোঁ, কাৰণ কাউৰীক কোনো শত্ৰু নাই। কাউৰী ক'লা হ'ব পাৰে, তাৰ শত্ৰু নাই, আমি ক'ৰবালৈ ওলাই গ'লে আমাক মাৰি পেলায়, কিন্তু কাউৰীটো কাৰো শত্ৰু নাই। তেতিয়া সন্যাসীজনে কাউৰীক ক'লে, চোৱা, পৃথিৱীৰ আটাইতকৈ ধুনীয়া চৰাইটো তোমাৰ নিচিনা হ'ব বিচাৰে, কাউৰী হ'ব বিচাৰে, আৰু তুমি কাউৰী হৈ তুমি মৌৰা চৰাই নিচিনা হ'ব বিচাৰা। ইয়াৰ অৰ্থ এইটোৱে যে আমি কাৰো লগত তুলনা নহওঁ, আমি তুলনাবিহীন। আমাৰ সকলোৰে নিজৰ এটা গুণ থাকে। আমি সৰু হ'ব পাৰোঁ, সৰু হ'লোঁ বুলি আমাৰ কি গুণ নাথাকিব নেকি? এটা পুৰণা 10 টকা পুৰণা হ'ল বুলি তাৰ মূল্য কমি যাব নেকি? নতুন 10 টকা এটাত যিখিনি বস্তু দোকানত পাম, পুৰণা 10 টকাটোতো একেই পাম। আমাৰ এই নিজৰ গুণখিনি আমি সৎব্যৱহাৰ কৰিলে পৃথিৱীৰ এনে কি শক্তি আছে আমাক দুখী কৰি ৰাখিবলৈ? আমি অদ্বিতীয়, আমি তুলনাবিহীন, উই আৰ ইউনিক, উই আৰ আনকম্পেৰেবল। আমিয়েই, গতিকেলৈ আমি সদায় আমাক লৈ চিন্তিত হোৱা উচিত। আমি তুলনাবিহীন। ধন্যবাদ।